নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আজি আমি এফালে ওলাই গৈছোঁ আবেলি সময়ত ছোৱালীক লৈ ওলাই যাওঁ বুলি। বেটেৰী ৰিক্সাত তাই উঠি বিৰাট ভাল পায়। এফালে মা বহিছে, শাহুমা, তো আমি গৈ আছোঁ। আমি আহি পাই গ'লোঁ। আমি একচুৱেলি পাৰ্কলৈ আহিছোঁ। আপোনাৰ চিলড্ৰেন পাৰ্ক এখন খুলিছিলে নতুনকৈ যোৱা বছৰ ডিচেম্বৰত, তালৈ আহিছোঁ। ছোৱালীক প্ৰথমবাৰ আজি তাই 1.5 বছৰত পাৰ্কলৈ আহিছে দেই, ফাৰ্ষ্ট টাইম। ইমান যে ভাল পাইছে, নমাই দিয়া লগালগ একদম। চাওক, ছোৱালী এজনী ল'ৰাই পাৰ হৈ গ'ল, একদম খেদি গৈছেগৈ ধৰি পেলাই। ইমান ফূৰ্তি পাইছে নহয়, তাই একে হাত চাপৰিকৈ বজাই থাকিলে। খেলা বস্তুবোৰ দেখিছে, লগতে ল'ৰা ছোৱালীবোৰ দেখি তাই বিৰাটেই ফূৰ্তি পাইছে। এক মিনিট যদি শান্তিত থাকিলে হয়, খেলা বস্তুবোৰ দেখি তাই ভাবিছে মই কোনটো উঠিম, কি কৰিম, এনেকুৱা। ইমান যে ফূৰ্তি পাইছে, অকণো ভয় কৰা নাই, সেইটোৱে ভাল লাগিছে। আৰু জুলনা দেখি ভাবিছে কেনেকৈ জুলি আছে, এইবোৰ দেখিছে। খুব ফূৰ্তি আৰু তাই। চাইছে তাই জুলাই দিওঁ, জুলাই দিওঁ। এইফালে পৰিৱেশটো চাওক, ইমান ধুনীয়া। চাওক, তাই উঠিহে এৰিলে বাৰু। বৰ ধুনীয়াকৈ বনাইছে পাৰ্কখন। ল'ৰা ছোৱালী খেলিবৰ কাৰণে বহুতেই সুবিধাজনক। হয়তো চাগে ডাঙৰ হ'লে নিয়েই থাকিব লাগিব, যিয়ে দেখিছোঁ। এইবাৰ প্ৰথম গৈয়ে বুজি নাপাওঁতেই যায়, যেনেকুৱা কৰিছে, তেতিয়া কি কৰিব ঠিক নাই। চাওক, অকণো ভয় কৰা নাই। সেইটো ছাতি বুলি কওঁতে দৌৰি দৌৰি আহিছে ধৰিবলৈ। সেইটো ছাতি কোনটো? ছাতি ধৰি পেলাই তাই সেইটো লৰাইছে, লৰাবলৈ লাগে তাইক। জোনবাই দেখুৱাই আছে। দাদাকেইটা দৌৰি আছে। অকণমান এনেই কোচত উঠিলে আৰু গোটেইখন আমি কমেও 1.5 ঘণ্টামান থাকিলোঁ। তাই 1.5 ঘণ্টা ঘূৰিয়ে ফুৰিলে, 1.5-2 ঘণ্টামান থাকিলোঁ। তাই ঘূৰিয়ে ফুৰিলে, সেই মাজে মাজে অকণমানহে কোচত উঠিলে। ইমান যে ফূৰ্তি পাইছে, একদম হাত মেলি মেলি তাই ওপৰত জোনবাইটো দেখিছে, সেইটোকে দেখাই আছে। ইমান যে ফূৰ্তি পাইছে।
এয়া গৈ লৈ পেলাই পৰিব লৈছিলে, সেয়া ধৰিব গৈছোঁ। একদম মানে নেচাই ওপৰৰ ফালে তলফালে একদম চিধা চিধি গৈ থাকে। খালি হাতত ধৰিব নিদিয়ে, একদম নিদিয়ে হাতত ধৰিবলৈ, নালাগে ধৰিবলৈ, সেয়া কৈয়ে আছে। ইমান দুষ্ট নহয়। মাক মাতি আছে, মা নহাৰ কাৰণে সেইখিনিতে বহি ল'লে। আইতাকক মাতি আছিলে, আইতাক নহাৰ কাৰণে তাতে বহি। এইফালে 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 ইমান যে সুন্দৰকৈ সজাই তুলিছে গোটেইখিনি। চাওক, এয়া আমাৰ সন্ধিয়াই লাগি গ'ল প্ৰায়। তাতে লাইট দিলে, লাইটৰ পোহৰতে উঠুৱাইছোঁ আৰু তেনেকেই প্ৰায় আমি যাওঁতেও বহুত দেৰিকৈ গৈছোঁ, সেইকাৰণেই সন্ধিয়া লাগি গ'ল পুটুককৈ। হ'লেও তাত থাকি যিমানকণ সময় থাকিলোঁ বিৰাটেই ভাল লাগিল দেই। বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাটেই ধুনীয়া বনাইছে আৰু। এয়া বাইকক দেখি নামিবলৈ কৈছোঁ, তাইক কোচত উঠিলে নানামে, বহুত খোজকাঢ়িলে ন, তেওঁ ভাগৰ লাগি গ'ল, আইতাকৰ কোলাত উঠিলেগৈ আৰু শেষত গৈ। এয়া বা এগৰাকী লগ পালোঁ। আচলতে বা মানে কি, মোৰ কাষ্টমাৰ হয় আৰু মোৰ পাৰ্লাৰৰ। বা এগৰাকী ছোৱালী লগ পালোঁ, তাই তেনেই সৰু আছিলে, বহুত ডাঙৰ হৈ গ'লগৈ। সেয়া তাইক লগত লগ পাই পেলাই তাইক পিটিবলৈ দৌৰাইছে, চব হাত দাঙি দাঙি দৌৰাইছে। সেয়া ইমান যে দুষ্ট নহয়, কি কৰিম আৰু ছোৱালীজনীক। এয়া আমি এতিয়া যাবলৈ ওলালোঁ আৰু, যিহেতু সন্ধিয়াও লাগিল, তো ছোৱালীৰো ভোক লাগিছে, টাইম হৈ গ'ল বহুত, এতিয়া আঙুলিকে খাই আছে আৰু। ইয়াতো যাবলৈ ওলালোঁ। চাই থাকিব তেতিয়াহ'লে ভিডিঅ'বোৰ আগলৈকো। এয়া পাৰ্কৰ পৰা ওলালোঁ আমি বাহিৰত। এয়া বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ, চাওক ইমান ধুনীয়া। একচুৱেলি মই দিনৰ পোহৰত দেখুৱাবলৈ পাহৰিয়ে গ'লোঁ গেটটো, সেয়া দূৰৰ পৰাই দেখাই দিছোঁ আৰু। তো ঠিক আছে তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাই থাকিব আগলৈকো আমাৰ ভিডিঅ'বোৰ, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকৰ ওচৰত যিহেতু মই নতুন, তেতিয়াহ'লে চাই থাকিব। এয়া বাহিৰত ফুচকা খালোঁ আৰু। ঠিক আছে তেতিয়াহ'লে আজিলৈ বাই বাই।